জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই ভুল কৰি পেলালে। আগতে বাৰু এনেকুৱা ভুল কৰা নাই। এইবাৰ জনপ্ৰিয় গদাধৰ সিঙৰ বিষয়ে যিটো ভুল মন্তব্য কৰিলে সেয়া চাওঁ, আৰু তাই আহোম ছাত্ৰই কি কৈছিল সেয়া চাওঁ। পৰহি অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই তেখেতৰ এটা ব্লগত মানে আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ 3গৰাকী পত্নী আছে বুলি উল্লেখ কৰিছে, আৰু পত্নী 3গৰাকী ৰহা ৰহেদৈ, টিপামৰ ভাদৈ আৰু হলগুৰি আঘোণী বাই বুলি উল্লেখ কৰি আচলতে কেৱল মাত্ৰ গদাধৰ সিংহ বা মানে বুৰঞ্জীকে বিকৃত কৰা নাই, আহোম জাতিটোক আচলতে তুচ্ছতাচ্ছিল্য কৰিছে বুলি আমি সৰু টাইম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিয়ে খুবেই উদ্বেগ প্ৰকাশ কৰিছোঁ। আৰু তেখেত এজন জনপ্ৰিয় ইউটিউবাৰ, আৰু তেখেতৰ যদি বুৰঞ্জীৰ সাম্যক জ্ঞান নাই তেতিয়াহ'লে আচলতে এনেধৰণৰ মন্তব্য কেতিয়াও দিব নালাগে বা এনেধৰণৰ ব্লগ বনাবলৈ তেওঁ কেতিয়াও প্ৰয়াস কৰিব নালাগে। তেখেতক ভাবি চিন্তি আছিলে ব্লগ বনাবৰ কাৰণে। ঠিক আছে, ডিম্পু বৰুৱাই নাজানি ভুল কৰিলে, তেওঁ এতিয়া ক্ষমাও বিচাৰিছে। আপোনালোকে চাব পাৰে তেওঁ কেনেদৰে ক্ষমা বিচাৰিছে। কালি মোৰ মানে ভিডিঅ'ত এটাত ভুল এটা কথা কোৱা গ'ল। মই ডিব্ৰুগড়ৰ ভাদৈ ইক' ৰিজৰ্ট গৈছিলোঁ, আৰু এই ভাদৈ নামটো কিয় দিছে বুলি এজন মানুহক তাত সুধিছিলোঁ। সেই মানুহজনে মোক এনেকৈ ক'লে যে গদাধৰ সিংহৰ 3জনী পত্নী আছিল, তাৰে ভাদৈ নাম এজনৰ আছিল। কিন্তু একচুৱেলি কথাটো তেনেকুৱা নহয়। আমিতো জানোৱে গদাধৰ সিংহৰ পত্নী জয়মতী আছিল। তো এই ভাদৈ, ৰহেদৈ আৰু আঘোণী বাই এই 3জনী গদাধৰ সিংহৰ পত্নী নাছিলে, কিন্তু গদাধৰ সিংহক বচাইছিলে এওঁলোকে নিজৰ পত্নী বুলি চিনাকি দি, যাতে ধৰিব নোৱাৰে। তো গোটেই কথাখিনি আমাৰ দাদা এজনে এনেকুৱাকৈ দি দিছে, চাওক। ৰহাৰ ৰহেদৈ, টিপামৰ ভাদৈ, হলগুৰিৰ আঘোণী বাই 3জনী পহাৰী মাছ বিক্ৰেতা আছিল। আচলতে গদাধৰ সিংহক লৰা ৰজাৰ সৈন্যৰ পৰা বচাবলৈ গদাধৰ সিংহৰ কথা মতে তেওঁলোক 3গৰাকীয়ে গদাধৰক কাপোৰ এখনত ঢাকি নিজৰ স্বামী মৰিল বুলি ইনাই বিনাই কান্দিছিল, আৰু সৈন্যসকলো মৰা বুলি গুচি গৈছিল। তিনিও মিলি তেনেকৈ গদাধৰক ৰক্ষা কৰিছিল। তো ভুলবশতঃ মোৰ এনেকুৱাকৈ কোৱা গ'ল যে গদাধৰ সিংহৰ পত্নী আছিল, কিন্তু পত্নী নাছিল। তেখেতক বচাবলৈ পত্নীৰ এটা মানে বেগহে ধৰিছিল। তো তাৰ কাৰণে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ, আৰু মই সেই ভিডিঅ'টো সিহঁৰ পৰা ঠিকো কৰি দিছোঁ, ইউটিউবৰ পৰা সেইখিনি পাৰ্ট গুচাই দিছোঁ। তো মানুহৰ কেতিয়াবা ভুল হয়, তো এটাই অনুৰোধ যাতে আপোনালোকে এইটো বেয়াকৈ সেই নকৰে। মই মানে জানি বুজি কৰা নাই। তাত মানুহজনক সুধিছিলোঁ, তেখেতেও চাগে ইমান ভালকৈ নাজানে, তেখেতেও কৈ দিলে, ময়ো কৈ দিয়া গ'ল। তো সেইকাৰণে ক্ষমা।